Go back, go back. এই জুই জ্বলিছে জ্বলিছে জ্বলিবই আমাৰ সংগ্ৰাম চলিছে চলিছে চলিবই It was been long live long live long live বিজেপি চৰকাৰ go back go back go back বিজেপি চৰকাৰ হায় 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 অধীন পৰকাৰ বাতিল কৰক বাতিল কৰক বাতিল কৰক অধীন পৰকাৰ বাতিল কৰক বাতিল কৰক বাতিল কৰক ৰাইজৰ ওপৰত হেতালি খেলা নহ'ব অধীন পৰকাৰ বাতিল কৰক বাতিল কৰক বাতিল কৰক অধীন পৰকৰ 25% প্ৰস্তাৱ বাতিল কৰক বাতিল কৰক বাতিল কৰক অধীন পৰকৰ 25% প্ৰস্তাৱ বাতিল কৰক বাতিল কৰক বাতিল কৰক go back go back কাম নাই কাম নাই বিজেপি চৰকাৰ হায় 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 অধীন পৰকৰ বাতিল কৰক বাতিল কৰক বাতিল কৰক হয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে আমি ডুমডুমা আঞ্চলিক সমিতিৰ এই ধৰ্ণা কাৰ্যসূচী পালন কৰিছো আৰু এই ধৰ্ণা কাৰ্যসূচীৰ পৰা আমি এটা কথা জনাব বিচাৰিছো যে ৰাইজ কোভিডকালীন পৰিস্থিতিৰ পৰা মুকলি নহওঁতেই ৰাইজৰ ওপৰত যেনেধৰণে মাধ মাৰিব বিচাৰিছে এইটো আমি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো কাৰণ কেলে যদি ৰাইজ যদি 100 টকা যদি টেক্স দি আছিল তাৰ বিনিময়ত যদি আজি 1000 টকা দিব ৰাইজ ক'ৰ পৰা দিব ৰাইজ আজি বিভিন্ন ধৰণৰ হাৰাশাস্তিত ভুগিছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো ৰাইজৰ ওপৰত এনেধৰণে মাধমাৰ হুচোৱা আমি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰো কাৰণ ৰাইজ আজি যিটো জিয়াটোত ভুগিছে এই জিয়াটোত ভুগাৰ পৰা আমি এটা কথা স্পষ্ট কৰিছো যে কোনো কাৰণতে এনেধৰণৰ টেক্স আমি ভৰিব নোৱাৰো আৰু চৰকাৰক এটা কথা ক'ব বিচাৰো চৰকাৰে যদি ঠাণ্ডা লোৱাৰ কোনোবা এনেকুৱা ধৰণৰ যদি পলিচি বিচাৰিছে তেতিয়াহ'লে ডাইৰেক্ট ক'ব লাগে কিয় এনেকুৱা ধৰণৰ ৰাইজক মানে মেৰ পাছত ফচাই পেলাই এনেকুৱা ধৰণৰ টেক্স দিয়াৰ কথা ক'ব আহিছে যদি পইচা লাগে ৰাইজ চৰকাৰে ডাইৰেক্ট কওক গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছে ৰাইজক এনেধৰণে ৰাইজৰ লগত হেতালি খেলা বন্ধ কৰক অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰকাৰে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম